নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ ফুলনিৰ আন এটা ভিডিঅ'ৰ মাজলৈ। এজোপা হৈছে চেফেলেৰা বা আমব্ৰেলা প্লাণ্ট। হালধীয়া আৰু সেউজীয়া ৰঙৰ মিহলিৰে খুব ধুনীয়া পাতেৰে সৈতে এজোপা ধুনীয়া গছ। আমাৰ ফুলনিত থকা বাকী ফুল বা গছবোৰৰ ভিতৰত এজোপা মোৰ খুব প্ৰিয় হয়। ইয়াৰ ৰংটোৰ কাৰণে, ভেৰিগেশ্যনটোৰ কাৰণে আকৰ্ষণীয় হৈ থাকে ফুলনিখনত। আৰু ইয়াৰ পাতৰ ধৰণটো বাকী পাতবোৰতকৈ বেলেগ। এখিলা এখিলা পাত লগ লাগি আকৌ ডাঙৰকৈ এখিলা পাত হৈছে। আৰু ইয়াৰ ভাল লগাৰ কাৰণ হৈছে ইয়াৰ একেবাৰে যত্ন নালাগে, খুব কম যত্নতে ই বাঢ়ি থাকে। এজোপাৰ পৰা আকৌ খুব সহজেই কাটিঙৰ পৰা পুলি কৰিব পাৰি। মই তেনেকৈ এতিয়ালৈকে 3টা পুলি কৰিছোঁ। বহুত লাহে লাহে বাঢ়ে অৱশ্যে গছজোপা, মানে সেইকাৰণে বহুত বেছি কাটিং কৰিবও নোৱাৰি। ডালবোৰ খুব কম আৰু খুব শ্ল' গ্ৰ'থ। অৱশ্যে মাটিত দিলে সোনকালে ডাঙৰ হ'ব, কিন্তু টাবত দিয়াৰ কাৰণে চাগে অকণমান লাহে লাহে বাঢ়িছে। আৰু 3টা পুলিৰে মই এটা অৱশ্যে বিক্ৰী কৰিলোঁ। এতিয়া এইটো ৰিপৰ্ট কৰিবলগীয়া হৈ আছে আৰু এটা 10 দিনমানৰ আগত মই পচাইছোঁ। এইটোৰ টাবটোৰ পৰা শিপাবোৰ বাহিৰ হৈ গৈছেগৈ, সেইকাৰণে ভাবিছোঁ ডাঙৰ টাব এটালৈ দি দিম। কিন্তু মই যেতিয়া কাটি পেলাই এইটো পচাইছিলোঁ তেতিয়া সেই বালি মাটিতেই মই এনেকৈ গুজি ৰাখিছিলোঁ। মই যে আগতে দেখুৱাইছোঁ ক'ত মই ডালবোৰ পচাই ৰাখোঁ, সেই ঠাইতে মই গুজি ৰাখিছিলোঁ। এইখিনিতে এনেকৈ কাটি পেলাই এটা নতুন পুলি কৰিব পাৰি। তাৰপিছত তাৰ কাষেদি আকৌ ওলাই আহিব, এনেকৈ পোখাবোৰ ওলাই আহিব। কিন্তু মই এজোপা অকণমান ডাঙৰ কৰোঁ বুলি ভাবিছোঁ, অলপ ওখ কৰোঁ বুলি ভাবিছোঁ। সেইকাৰণে এইটো নাকাটো আৰু পিছত তলিৰ পৰা যদি তলফালৰ পৰা এনেকৈ ওলাই আহে পোখা বা সৰু ডাল, তেতিয়াহ'লে কাটি পেলাই পুলি কৰিম। য'ত মই আগতে দেখুৱাইছোৱে ন, ডালবোৰ কাটি এনেকৈ ৰাখোঁ, সেইখিনিতেই মই এইকেইটা ৰাখিছোঁ। যিটো এতিয়া হ'ল পুলি, শিপা ওলালে, সেই পুলিটো মই ইয়াতেই কাটিংটো ইয়াতেই গুচি ৰাখিছিলোঁ। সেইটো হ'ল এমাহমান লাগে পুলি আকৌ উঠাই পেলাই বেলেগ এটা টাবলৈ দিয়ালৈকে এমাহমান লাগি যায়। এইটো মই এতিয়া 10 দিনমান হৈছে। অথনি এইটো উঠাই চাইছিলোঁ ৰাতিপুৱাৰ সময়ত, দেখিলোঁ যে হৈছে অকণমানকৈ ওলাইছে শিপা, কিন্তু তথাপিতো বেলেগ টাবত ৰুব পৰা হোৱা নাই, সেইকাৰণে গুজি থৈ দিলোঁ। এতিয়া আকৌ চাইছোঁ আবেলি সময়ত আপোনালোকক দেখুৱাওঁ বুলি, সেয়া সিমানকণমান ওলাইছে। এইটো আৰু 10-15 দিন লাগিব তাত থৈ দিলে, তাৰপিছতহে টাবত দিব পৰা যাব। কিন্তু যিখিনি পাতেৰে সৈতে ৰুইছিলোঁ সেই পাতখিনি এতিয়াও মৰহি যোৱা নাই, ফ্ৰেছেই হৈ আছে। আৰু এই সময়ছোৱাত মানে কাটিং ৰুবলৈ বা ৰিপৰ্ট কৰিবলৈ ধুনীয়া হৈছে, বতৰটো ধুনীয়া। 10 দিনমান ধৰি এতিয়া বৰষুণ দিয়ে আছে, ৰাতি হ'লেও বৰষুণ দিছে, দিনত যদি অলপমান ৰ'দ ওলাইছেও ৰাতি হ'লেও বৰষুণ দি আছে, সেইকাৰণে বতৰটো ভাল। আৰু এই টাবটো মই যিটো পুলি ডাঙৰ পুলিটো ৰোৱা হৈছে, টাবটোত মাটিখিনিনো কেনেকুৱা দিছোঁ সেইখিনি এবাৰ দেখুৱাই দিছোঁ। মাটিখিনি সেয়া বেছি সাৰ জাবৰে গছজোপাত নালাগে। মই অকণমান বালি, অকণমান শুকান গোবৰ আৰু মাটি এইখিনিয়ে লৈছোঁ, বেলেগ একো ইয়াত সাৰ দিয়া নাই। কিন্তু বহুত দিন এইকেইদিন যে বৰষুণ হৈ আছে, সেইকাৰণে মাটিখিনি কিবা অলপ বহি গৈছে আৰু অলপ আঠা লগা দি লাগি আছে। সেইকাৰণে অকণমান বালি মিহলি গোবৰ, শুকান গোবৰ আকৌ মই ইয়াতে দি দিছোঁ ওপৰতে। গোটেই টাববোৰতে অৱশ্যে দিবলগীয়া হৈ আছে, কিন্তু এতিয়া নিদোৱাৰ বতৰটো অলপ ভাল হওক, মুকলি হওক, তাৰপিছত গোটেই টাববোৰতে মাটি দিব লাগিব। চবতে বহি গৈছে মাটিবোৰ, অলপ ওলাইও গুচি যায় পানী বেছি পাই থাকিলে, বৰষুণ পাই থাকিলে, কাৰণ মাটিখিনি খান্দ খাই যায় ন। আৰু এতিয়া পানীখিনি ওলাই যাবৰ কাৰণে ফচফচীয়া মাটি দি ৰখা হৈছে, পানী যাতে ৰৈ নাথাকে, আৰু সেইকাৰণে সেই পানীতে মাটিখিনিও খান্দ খাই ওলাই গুচি যায়। আৰু এতিয়া এই টাবটো যিটো শিপাখিনি কৈছোঁ বাহিৰ ওলাই গুচি আহিছে, সেইটো মই ডাঙৰ টাবলৈ দি দিম। আৰু পুলিটো অকণমান বেকা হৈ আছে, সেইকাৰণে মই সেইটো চিধা কৰি দিম পিছত। নহ'লে যেতিয়া অলপ ডাঙৰ হৈ যাব, পুৰঠ হৈ যাব পুলিটো, তেতিয়া চিধা কৰিবলৈ অকণমান দিগদাৰ হ'ব। সেইকাৰণে মই এতিয়া ৰুওঁতেই চিফ্ট কৰোঁতে, ডাঙৰ টাবলৈ চিফ্ট কৰোঁতে সেইটো চিধা কৰি ৰুই দিম। বহুত সহজ হয় ইয়াৰ পুলি কৰোঁতে, আৰু গছজোপাও একেবাৰে মেইনটেনেঞ্চ নাই, মানে এবাৰ ৰোৱাৰ পিছত আৰু লাগি থাকিব নালাগে। মানে যিসকলৰ ফুলনিত দিবৰ কাৰণে সময় একেবাৰে কম থাকে, সেইসকলে এই গছজোপা ৰুই ল'ব পাৰে। যদি টাবত ৰোৱা হয় এই পুলিটো, তেতিয়াহ'লে বহুত বেছি ৰ'দ পৰা ঠাইত ৰাখিব নালাগে। ইনডাইৰেক্ট ছানলাইটৰ নিচিনা ঠাইত, মানে অলপ ছাঁ পৰি থকা ঠাইত ৰাখিব লাগে। মানে 2-3 ঘণ্টামান ৰ'দ পৰিলে ঠিকে আছে, তাতকৈ বহুত বেছি যদি ৰ'দ পৰি থাকে তেতিয়াহ'লে ইমান ধুনীয়া নহয়। ছাঁ পৰি থকা ঠাইত যিমান ধুনীয়া হয় ৰংটো। আৰু ভিতৰত ৰাখোঁ বুলি ক'লেও ৰাখিব পাৰি, এসপ্তাহমান ৰাখিব পাৰি সজাওঁ বুলি ক'লে এনেই ভিতৰত। কিন্তু বহুত বেছি দিন ভিতৰত ৰাখিলেও কি হয়, ভেৰিগেশ্যনটো নাইকিয়া হৈ যায়। মানে হালধীয়াৰ ঠাইত নতুন পাত ওলালে মানে সেউজীয়া নিচিনাকৈ
পাৰ্থক্যহে ওলাব আৰু সেউজীয়াটো ইমান ধুনীয়া মানে উজ্জ্বল নহয় সেইকাৰণে পৰাপক্ষত বাহিৰত ছাঁ পৰি থকা বহুত বেছি ৰ'দ নপৰা ঠাইত ৰাখিলে ধুনীয়াকৈ গছজোপা বাঢ়ি থাকে কিন্তু টাবত ৰোৱাতকৈ আকৌ মাটিত ৰুলে বেছি ধুনীয়াকৈ বাঢ়ে সোনকালে জোপোহা হৈ যায় আৰু ওখটো বহুত বেছি নহয় খুব বেছি 2 ফুটমান ওখ হয় বেছি ওখ নহয় যিমান পাৰে ছাঁ পৰা ঠাইত ৰাখিলে গছজোপা ধুনীয়া হৈ থাকে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ